হেল্ল' বন্ধুসকল, প্ৰথমতে সকলো বন্ধু বান্ধৱীলৈ বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু এই বছৰ বহাগ বিহুটো কেনেকৈ পাৰ হৈ আছে সকলোৱে বাৰু কি কৰিব বাৰু উপায় নাই। তো বন্ধুসকল, আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ নিউজ দিবলৈ ওলাইছোঁ, মানে কেইটামান গুৰুত্বপূৰ্ণ কথা ক'বলৈ ওলাইছোঁ। কথাবিলাক আপোনালোকে মনোযোগ দি শুনিব, তো তাৰ কাৰণে অনুৰোধ জনালোঁ। আৰু চেনেলটোত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব, কিয়নো প্ৰত্যেক দিনে এনেকুৱা নতুন নতুন কথা কিছুমান কথা আপোনালোকৰ মাজলৈ দাঙি ধৰিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বাটনটো বজাই দিব। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কৰোণা ভাইৰাছ যিটো আছে, কৰোণা যিটো বেমাৰ মানে আৰম্ভ হৈছে পৃথিৱীত, তো কৰোণা বেমাৰৰ কাৰণে কিমান মানুহ মৰিব পাৰে আপোনালোকে এবাৰ ভাবি চাইছেনে বন্ধুসকল? তো হয়তো আপোনালোকে ভাবি পোৱা নাই, কিয়নো এইটো আচলতে ভাবিবলগীয়া কথা যে কিমান মানুহ মৰিব পাৰে। কিয়নো আজিলৈকে কৰোণা আৰম্ভ হোৱা মোটামুটি 3 মাহমান হ'ল, কিন্তু আজিলৈকে ইয়াৰ কোনো ভেকচিনে উলিয়াব পৰা নাই, প্ৰতিষেধকে উলিয়াব পৰা নাই। তো বন্ধুসকল, কিছুমান গৱেষকে কিছুমান বিজ্ঞানীয়ে অনুমান কৰিছে প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধত, মানে 2টা বিশ্বযুদ্ধ হৈ গৈছে অলৰেডি, প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধত যিমান মানুহ মৰিছিল তাতকৈ বহুত বেছি মানুহ কৰোণাত আক্ৰান্ত হৈ মৰিব বুলি গৱেষকসকলে, যিবিলাকে গৱেষণা কৰে সেইবিলাকে তেখেতসকলে অনুমান কৰিছে এটা। তো কৰোণা কিমান ভয়াৱহ পৰিস্থিতি এটা সৃষ্টি কৰি আছে সেইটো হয়তো ইয়াতকৈ বেছি আৰু কোৱাৰ প্ৰয়োজন নাই বুজিবলৈ। আজিৰ পৰৱৰ্তী খবৰটো হ'ল, আজিৰ নহয় আচলতে এইটো খবৰটো কেইদিনমান আগৰে, সেইটো হ'ল বন্ধুসকল, ইটালীত কেনেকুৱা প্ৰভাৱ পৰিছিল কৰোণাৰ ক্ষেত্ৰত সেইটোতো সকলোৱে জানে। কিন্তু ইয়াতকৈ বেছি প্ৰভাৱ পৰিল আমেৰিকাৰ যুক্তৰাষ্ট্ৰত বৰ্তমান আক্ৰান্ত সংখ্যা যিমান আছে ইটালীতকৈ বহুত বেছি আছে। কিন্তু ইটালীতকৈ মানুহ মৰিছে কম, কিন্তু আমেৰিকাত আক্ৰান্ত সংখ্যা ইটালীতকৈ বহুত বেছি আছে, আৰু বহুত বেছি হ'ব বুলি গৱেষকসকলে, চিকিৎসকসকলে জনাইছে। গতিকে বন্ধুসকল, আমাৰ ভাৰতবৰ্ষত এতিয়াও নিয়ন্ত্ৰিত হৈ আছে, এতিয়াও আণ্ডাৰ কণ্ট্ৰলত আছে কৰোণা ভাইৰাছ। গতিকে আমাৰ যি চৰকাৰ আছে, আমাৰ চৰকাৰে অহৰহ কষ্ট কৰিছে, অহৰহ কষ্টৰ ফলত চৰকাৰে মেইনটেইন কৰিব পাৰিছে কৰোণাক, মানে এতিয়ালৈ নিজৰ কণ্ট্ৰলত ৰাখিব পাৰিছে, ব্যাপক হাৰত বৃদ্ধি হোৱাৰ পৰা ৰক্ষা কৰিব পাৰিছে। কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰ ভাৰতবৰ্ষতকৈ কিমান আগবঢ়া সেইটোতো সকলোৱে জানে। চিকিৎসাৰ ক্ষেত্ৰতে হওক বা যিকোনো ক্ষেত্ৰতে হওক ভাৰতবৰ্ষতকৈ বহুত আগবঢ়া, বহুত গুণে আগবঢ়া। গতিকে এনেকুৱা দেশবোৰতো এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে, এনেকুৱা ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে, তেন্তে ভাৰতবৰ্ষত মানুহবিলাকে, আমি যদি সাধাৰণ ৰাইজে যদি সাৱধানতা অৱলম্বন নকৰোঁ, তেন্তে আমাৰ ভাৰতবৰ্ষত কিমান প্ৰভাৱ পৰিব পাৰে কৰোণাৰ, সেইটো এবাৰ ভাবিব লাগিব। গতিকে নিজৰ লগতে দেশখনকো বচাবলৈ ট্ৰাই কৰিব লাগিব। আমি সকলোৱে আক্ৰান্ত হ'লে আমিয়ে আক্ৰান্ত হ'ব লাগিব, বাহিৰৰ মানুহতো আক্ৰান্ত নহ'ব। গতিকে বাহিৰৰ পৰিস্থিতিবিলাক চাই আমি অলপ শিক্ষা ল'ব লাগিব, যাতে আমি কৰোণাৰ পৰা বাচি থাকিব পাৰোঁ। অসমৰ পৰা বাহিৰত যিবিলাক ছাত্ৰ ছাত্ৰী আছে, অসমৰ পৰা বাহিৰত বহুতো ছাত্ৰ ছাত্ৰী আছে, পঢ়িবলৈ গৈছে বা বিভিন্ন কামত গৈছে। তেওঁলোকে যেতিয়া এই লকডাউনৰ সময়ত তেওঁলোকে আবদ্ধ হৈ গৈছে, তেতিয়া তেওঁলোকক থকাত বহুতো অসুবিধাৰ সৃষ্টি হ'ব লগা হৈছে, তেওঁলোকে বাহিৰত থকা ছাত্ৰ ছাত্ৰীবিলাকে। গতিকে তেওঁলোকৰ কাৰণে চৰকাৰে এটা বিশেষ ব্যৱস্থা কৰিছে, সেইটো হ'ল 25,000কৈ টকা, মানে কিবা এটা মানে আৰ্থিক সাহায্য আগবঢ়াবলৈ মানে প্ৰয়াস কৰিছে চৰকাৰে। তাৰ কাৰণে এটা হেল্পলাইন নাম্বাৰ দিছে। মই হেল্পলাইন নাম্বাৰটো স্ক্ৰীণত দি দিছোঁ, আপোনালোকে চাই ল'ব। আৰু এইটো নাম্বাৰত কল কৰিলে আপোনালোকে কম্পিউটাৰক মানে কিছুমান কথা শুনিবলৈ পাব। তাৰপিছত আপোনালোকৰ মোবাইলত মেছেজ আহিব, এটা লিংক দিব। সেই লিংকটোত আপোনালোকে ক্লিক কৰিলে ইনফৰমেশ্যন আপডেট কৰিবলৈ ক'ব। তেতিয়া আপোনালোকৰ সঠিক ইনফৰমেশ্যন আপডেট কৰিব। তেতিয়া তাৰপিছত আপোনালোকে টকাখিনি পাব ভেৰিফাই হোৱাৰ পিছত। যদি আপোনালোকৰ সৰু মোবাইল থাকে হাতত, তেন্তে আপোনালোকেতো ইনফৰমেশ্যনখিনি আপডেট কৰিব নোৱাৰিব। গতিকে সেইকাৰণে আপোনালোকে মিছ কলটো, মানে যেতিয়া আপোনালোকে কলটো কৰাৰ পিছত আপোনালোকৰ 24 ঘণ্টাৰ ভিতৰত যদি আপোনালোকে ইনফৰমেশ্যনখিনি যদি আপডেট নকৰে, তেতিয়া অফিচৰ পৰা অফিচিয়েলি কল কৰিব আপোনালোকক। তেতিয়া আপোনালোকে সেই ইনফৰমেশ্যনখিনি আপোনালোকে দি দিব পাৰিব। তেতিয়াও আপোনালোকে সেই পইচাখিনি বেনিফিটছটো আপোনালোকে ল'ব পাৰিব। তো এই আছিল 25,000 টকীয়াৰ এটা, 25,000 টকীয়া বুলি নহয়, কিছুমানে 25,000 টকাকৈ পাইছে, বাহিৰত থকা ছাত্ৰ ছাত্ৰী অলৰেডি বহুতেই পাইছে। তো ভাবিছোঁ 25,000 টকাকেই দিব কিজানি। তো আপোনালোকেও যিবিলাকে বাহিৰত আছে, ষ্টুডেণ্টবিলাক, ছাত্ৰ ছাত্ৰীবিলাক, আৰ্থিক সাহায্যৰ কাৰণে আৰ্থিক সাহায্য দৰকাৰ আচলতে এইটো সময়ত। তো চৰকাৰৰ ফালৰ পৰা যিহেতু দিছে, আপোনালোকেও ফলটো ভোগ কৰিব লাগে। গতিকে আপোনালোকে এপ্লাই কৰক। আৰু এটা মানে ভয়ানক, আমাৰ ভাৰতবৰ্ষৰ কাৰণেও এটা মানে ভয়ানক তথ্য, মানে কিছুমান জ্যোতিষীয়ে বা কিছুমান গৱেষকে দিছে। সেইটো হ'ল ভাৰতবৰ্ষৰ 50% মানুহ কৰোণাত আক্ৰান্ত হ'ব বুলি অভিহিত কৰিছে।
তো এটা ভাবুকিৰ সৃষ্টি কৰিছে আমাৰ ভাৰতবৰ্ষৰ কাৰণে, কিয়নো ভাৰতবৰ্ষ এতিয়াও বৰ্তমানতো কণ্ট্ৰলতে আছে। ভাৰতবৰ্ষত বৰ্তমানৰ আক্ৰান্তৰ সংখ্যা ইমান বাঢ়া নাই, গতিকে যদি 50% বৃদ্ধি হ'ব লগা হয় তেন্তে কিমান এটা ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব আপোনালোকে গম পাইছেনে বন্ধুসকল। গতিকে চৰকাৰে দিয়া যিবিলাক নীতি নিয়ম আমাক অৱলম্বন কৰিব দিছে সেইবিলাক আমি যথাযথ চেষ্টা কৰিব লাগিব সেইবিলাক মানিবলৈ, নহ'লে পৰিস্থিতি আচলতে তেনেকুৱাই হ'ব যেনেকৈ গৱেষকসকলে গৱেষণা কৰি আমাক বাৰ্তাটো দিছে 50%ৰ যিটো বাৰ্তাটো। গতিকে আমি এতিয়াও ঘৰত থাকি লকডাউন মানি চলিব লাগিব, এই কথা। বন্ধুসকল, আজিৰ শেষৰটো খবৰ জনোৱাৰ আগত আপোনালোকক এটা অনুৰোধ জনাইছোঁ, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল বাটনটো ক্লিক কৰি দিব, কিয়নো এনেকুৱা নতুন কিছুমান কথা আপোনালোকৰ মাজলৈ লৈ আহিম প্ৰত্যেক দিনাই। গতিকে অনুৰোধ জনাইছোঁ ছাবস্ক্ৰাইব কৰিবলৈ আৰু শ্বেয়াৰ কৰিবলৈ সকলোলৈ। তো বলক আমি আজিৰ শেষৰ যিটো নিউজ আছে নিউজটো জানি লওঁ। আপোনাৰ মাজতে ৱাইন শ্বপ খুলিবলৈ চৰকাৰে পাৰ্মিশ্যন দি দিলে। এইটো কিমান এটা যুক্তিপূৰ্ণ কথা হ'ব পাৰে বন্ধুসকল, আপোনালোকে এবাৰ ভাবি চাইছেনে? তো ৱাইন শ্বপ খোলাৰ সিমান প্ৰয়োজনীয়তা আছিল বুলি আমি নাভাবোঁ, কিয়নো ৱাইন সেৱন কৰি সুৰাপান কৰি মানুহৰ এটা অভ্যাসত পৰিণত হৈছে যিবিলাকৰ, সেইবিলাকৰ সুৰা হঠাৎকৈ এৰি দিয়াৰ পিছত সেইবিলাকৰ স্বাস্থ্যৰ প্ৰতি স্বাস্থ্যটো অলপ বেয়া হৈ আহিছে। তেওঁলোকে বৰ্তমান বেমাৰত কিছুমানে ভুগিব লগা হৈছে। হয়তো যিবিলাকে নাখাই কিনে বেমাৰত ভুগিছে, হঠাৎকৈ বাদ দিয়াৰ কাৰণে যিবিলাকে বেমাৰত ভুগি আছে, তাতকৈ সুৰাপান কৰি বেমাৰত ভোগা মানুহৰ সংখ্যা বহুত বেছি। গতিকে সুৰা দোকান খোলাৰ প্ৰয়োজনীয়তা আছিল, কিমান প্ৰয়োজনীয়তা আছিল নাছিল সেইটো নাজানো, আচলতে নাছিল প্ৰয়োজনীয়তা, কিন্তু আপোনালোকৰ মতামত কি অৱশ্যই কমেণ্ট কৰি জনাব, তাৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আচলতে সুৰাৰ দোকানৰ এটা বেনিফিট কি জানেনে? চৰকাৰে ইয়াত বহুত লাভৱান হয়, টেক্স বহুত পায়, সেইকাৰণে হয়তো খুলিছে ইয়াত। এইটো আচলতে কোৱাৰ কথা নাছিল, টেক্সৰ কথাটো ক'ব নালাগিছিল, কিন্তু চৰকাৰে এইটো খুলিব নালাগিছিল আচলতে, কিয়নো প্ৰত্যেক বছৰে যিমান সুৰাপান কৰি যিমান মানুহৰ মৃত্যু হয়, নিচা কৰি মদ্যপান কৰি ড্ৰিংক কৰি যিমান মানুহৰ মৃত্যু হয়, স্মকিং কৰি যিমান মানুহৰ মৃত্যু হয়, আচলতে সেইটো লেখত ল'বলগীয়া এটা সংখ্যা। গতিকে হঠাৎকৈ যেতিয়া সুৰাপান কৰা মানুহৰ বন্ধ হৈছিল, এনেকৈ বন্ধ হৈ থাকিব দিব লাগিছিল, তেতিয়াহ'লে বহুত মানুহৰ জীৱন পৰৱৰ্তী কালৰ কাৰণে ভাল হ'ল হয়। গতিকে বন্ধুসকল, আজিৰ কাৰণে এইখিনিয়ে। যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব সকলোলৈ। ধন্যবাদ, আল্লাহ হাফিজ, জয় অসম। ৰঙালী বিহুৰ আকৌ হাৰ্দিক শুভকামনা জনালোঁ, ধন্যবাদ।